আজি ৰাতিপুৱা ওলাইছোঁ মা মই আমাৰ ওচৰতে থকা শনি মন্দিৰটোলৈ বুলি আৰু এইফালে দেখিছেনে পৰিৱেশটো ইমান ভাল লাগে শৰীৰটোৱে আমি শনি মন্দিৰৰ ভিতৰলৈ বুলি প্ৰৱেশ কৰিলোঁ আৰু তাৰ পাছতে আপোনালোকক ভাবিলোঁ অকণমান ভিডিঅ'ৰ যোগেদি দেখাই দিওঁ মই চাকি ধূপ জ্বলাই আছোঁ আৰু আপোনালোকে জনাবচোন আপোনালোকৰ ঘৰৰ ওচৰত কি মন্দিৰ আছে আমাৰ ইয়াতে কিন্তু শনি মন্দিৰ কালী মন্দিৰ মহাদেৱৰ মন্দিৰ হনুমান মন্দিৰ সকলোবিলাক মন্দিৰে আছে আৰু এইফালে ধূপ চাকি জ্বলাই ল'লোঁ তাৰ পাছতে এইফালে যে বিচাৰি আছোঁ কি জানেনে ফুট বিচাৰি আছিলোঁ তাৰপিছত ফুট নাপায় মায়ে এইফালে অপৰাজিতা ফুলেৰে ফুট বনালে লগতে মোকো দিলে আৰু ময়ো মাক দিলোঁ চাকি ধূপ জ্বলাই সেৱা কৰিলোঁ লগতে মাকো ভিডিঅ'ত দেখাই দিলোঁ আৰু এইফালে ইমান ধুনীয়া বতাহ দি আছিলে মাক ক'লোঁ এটা মোক ভিডিঅ' বনাই দিয়ে আৰু দেখিছেনে মায়ে ইমান ধুনীয়া ভিডিঅ' এটা বনাই দিছে আৰু এইফালে দেখিছেনে তগৰ ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে পূজা হ'লে এই ঘৰটোতে চাকি জ্বলাব দিয়ে ভিতৰত নিদিয়ে ঘৰলৈ আহি খাই লৈ এইফালে চাহ লগতে এইফালে দুপৰীয়াৰ কাৰণে বুন ফুক ঘৰৰে কণ বিলাহী আৰু এইফালে বেঙেনা ভাজি আৰু দাইল এনেকৈ খালোঁ দেউতা আনিছে মাজা মই পিছে আমৰে ভাল পাওঁ গধূলি এনেকৈ পিঠাত নাৰিকল দি গাখীৰ ইফালে জিলাপিৰ লগতে বিস্কুট খালোঁ আজিলৈ বাই।